গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আমি আজি অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। এই লগৰটোৰ লগত অলপ ওলাই যাওঁ, চাই থাকোঁ। গৈ আছোঁ এতিয়া, ঘৰৰ পৰা ওলাইছোঁ আৰু জাষ্ট দুইটা ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ লাহে লাহে। বেয়া চালত আহিছে একদম, ল'ৰাটো কৈছোঁ নহয়। মই একদম নৰ্মেলত, তুমি চালত আহিছা ন, চশমা টচমা লগাই ইমান ধুনীয়াকৈ, একদম ধুনীয়াকৈ গৈ আছোঁ লাহে লাহে। চাই থাকক আৰু। এতিয়া কলাকতাৰ বজাৰ এইডোখৰ পাইছোঁহি। গৈ আছোঁ আৰু লাহে লাহে, ইমানো ফালি চিলিও যোৱা নাই। এতিয়া পালোহি এডোখৰ শালকাটনি তিনিআলি, মন্দিৰটোৰ ওচৰত পালোহি, মানে মন্দিৰটোৰ ওচৰত তিনিআলিটো। তাৰপিছত গৈ আছোঁ আৰু পাই গ'লোহি আমি সাপেখাতি চাৰিআলি। সাপেখাতি চাৰিআলিৰ পৰা আমি লেফ্ট ছাইডে যামগৈ অৰুণাচল ছাইডে। আগত গাড়ীখন বনাবলৈও আছে, অকণমান বনাই মেলি তাৰপিছত গৈ থাকিম আৰু অৰুণাচল ফালে অকণমানকৈ সোমামগৈ। দুইটা এতিয়া সোমাই আহিছোঁ আৰু অৰুণাচল ফালে। লাহে লাহে গৈ থাকিম বুলি ভাবিছোঁ। অলপ এনেই অৰুণাচল ছাইডে গাড়ীখনো অলপ সৰুৱাকৈ বনাবলৈ আছে এতিয়া। তাৰপিছত গৈ আছোঁ। এতিয়া পাইছোঁহি গেছখনৰ ওচৰত। এইখন গেছখনৰ ওচৰত পাই গ'লোহি। এইটো মেকানিকটো অকণমান চলাই চাইছিলে গাড়ীখন, তাৰপিছত কি বেমাৰ আছিলে ক'লে। আৰু এই চাইলেঞ্চাৰ জাম লাগি আছিলে ভিতৰত, সেইখিনি কাটি মেলি উলিয়াই তাৰপিছত আকৌ বেলেগ এচটা প্লেন চিট ৱেল্ডিং মাৰি দিলে ইয়াত। আকৌ নতুনকৈ প্লেন চিট এখন কাটি লগাই দিলে আৰু ধুনীয়াকৈ ৱেল্ডিং মাৰি দিলে। পূৰা ঝালাই মাৰি ক্লিয়াৰ হৈ গ'ল। এতিয়া লগাম আৰু যাম আৰু ঘৰলৈ। এতিয়া লগাব আৰু লাহেকৈ ঠাণ্ডা হ'বলৈ দিছে চাইলেঞ্চাৰডাল ঠাণ্ডা হয় মানে আমি ভাতটো খাই ল'লোহি। ভাতটো খাই মেলি ধুনীয়াকৈ এইডোখৰৰ পৰা ওলাই নেদেখালোঁ, বাকীডোখৰ এইডোখৰৰ পৰাই দেখাই দিছোঁ আৰু অৰুণাচল ফালে গৈ আছোঁ লাহে লাহে। এতিয়া টাৰ্ণিং পইণ্টটো ওচৰ পাইছোঁহি, আগলৈ চাই থাকক। ধুনীয়া ধুনীয়া জেগা দেখাই থাকিম আপোনালোকক। এতিয়া গৈ আছোঁ আমি অৰুণাচল, গাড়ীখন বনাই মেলি আৰু লাহেকৈ দুইটা একেলগত গৈ আছোঁ। দলংখনৰ ওচৰত পাইছোঁহি। গেটখন পাবলৈ আৰু অকণমান দূৰ লাগিব। লাহেকৈ গৈ আছোঁ। এয়া হাইকখন, পাহাৰখন ধুনীয়াকৈ দেখি আছে। এইডোখৰৰ পৰা ইয়াক চলাবলৈ দিম। মই ছাইডত উঠি ভিডিঅ' বনাব লাগিবতো। এই একদম দলঙৰ ওচৰত কি ধুনীয়াকৈ ফটো মাৰি আছে চব ল'ৰাবোৰে। ইয়াত মমাই ৰখি আছে সম্ভৱ। এইডোখৰ মানে আমাৰ অসমৰ ডোখৰত চেক বহাই ইয়াত গধূলি টাইমত। পাই গ'লে আমি গেটখনৰ ওচৰত। পাছ কাটিব লাগিব নেকি বাৰু? হে ৰখাই দিম ন ছাইডত। এখন পাই গ'লো গেটখনৰ ওচৰত আমি।
একদম বৰ্ডাৰ পাই গ'লেহি দুইটাই গৈ পাছটো কাটি লওঁ পাছটো কাটি লওঁ মোক দেখাই আছোঁ আপোনালোকক এইডোখৰ গেটৰ ভিতৰলৈ সোমাইছোঁ আৰু এতিয়া পাছ কটা জেগাত ভিডিঅ' বনাবলৈ নিদিলে বনাব নোৱাৰি বুলি ক'লে সেইটো কাৰণে ভিডিঅ' নবনালোঁ এতিয়া সোমাই গৈ আছোঁ ছিট বেল্টডাল লগাই লওঁতে দুইটাই লগাই ল'ব পাৰি আৰামত এনেই আৰু দেশখনত এইডোখৰ পাঁচআলিডোখৰ পৰা সোমাই গৈ আছোঁ আমি ভিতৰলৈ জিপচি আহি আছোঁ ভিতৰলৈ মানে পাহাৰৰ ওপৰৰ এডোখৰৰ পৰা আমাৰ ইয়াত হেৰিয়া ভিউটো দেখি পায় এইটো কি বুলি কয় আপোনাৰ সাপেখাতি ভিউটো মানে গোটেইটো দেখি পায় তেল ভাবি নেকি পোনে পোনে ডিপু এটা আছে হাফ টেংকি তেল আছে যি বৈ ইয়াত পুলিচ চেক বহাই দিলে আগতে নাছিলে ন ডাম্পাৰ আগতে চলাবি বুলি কয় নেকি এইডোখৰতে ভিউ পইণ্টটো পাই গ'লোহি আমি ভিউ পইণ্টটো মানে আগৰডোখৰত মানুহ ৰখি আছিলে সেইটো কাৰণে নৰখিলোঁ আমি এইডোখৰত অকলীয়াকৈ ৰখিবলৈ আইখন একদম সাপেখাতিখন কি ধুনীয়া দেখিছে চব গৈ আছোঁ উঠি ৰখা
Olacho kelacho sabu একদম ফুংফুঙাই যাব এতিয়া কি ধুনীয়াকৈ তামোল গছ লগাই থৈছে চক ইয়াত এইখিনিহে ওহো কি ধুনীয়া ভিউ চক কিমানত গৈ আছে অকল এক্সেল দিয়াই নাই নিজে গৈ আছে ব্ৰেক ধৰি ধৰি ৰাস্তাটো এতিয়ালৈকে বনোৱাই নাই পুলিচ বান খেয়া ডোখৰ পৰা ঘূৰিম দেই অকলে নাযাওঁ আৰু বিনা ব্ৰেক বিনা এক্সেল বিনা গেৰ গৈ আছে 80ত এইডোখৰ পৰাই আমি এতিয়া ঘূৰি দিম আৰু বেছি আগলৈ নাযাওঁগৈ বেছি আগলৈ গ'লে আন্ধাৰো হ'ব দেৰিও হ'ব ঘৰলৈ বেছি দেৰি হৈ গ'লে আন্ধাৰ হৈ যাব ন সেইটো কথা ক'ব লৈছিলোঁ কিন্তু ইমান ধুনীয়া জেগা দেখি পিনে মুখৰ পৰা একো ওলাবই বিচৰা নাই মানে কিবা কিবিখন ওলাইছেগৈ আমাৰ এইটো প্ৰ' ড্ৰাইভাৰ ব'লক এইডোখৰ আহোঁতেতো দেখালৈ কি দেখাম আৰু যাওঁতে তলডোখৰ অকণমান দেখামগৈ আৰু ইমান দেৰি হৈ গ'ল আমাৰ এইটো চব জোনটো ওলালে আকাশত ইমান ধুনীয়াকৈ
ঘূৰি আহিলোঁ মানে ৰাতি হৈ গ'ল ন, সেইটো কাৰণে বেছিকৈ নেদেখালোঁ আপোনালোকক। বেলেগ এদিন আহি আকৌ দেখাম বুলি ভাবিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বাই বাই।